তোমাক লগ নোপোৱা হ'লেই ভাল আছিল কিজানি। এতিয়া জানা, তোমাৰ কথা ভাবিলেই জোনাক উপচি পৰে। Everything you know is in your mind. নমস্কাৰ বন্ধুসকল, আজি আমি কলকাতাৰ ইকো পাৰ্কত আহিছোঁ, যিখন ইকো পাৰ্কত দেশ বিদেশৰ কিছুমান ধুনীয়া ধুনীয়া সৌন্দৰ্য দেখা পোৱা যায়। ইয়াতে স্থাপন কৰা আছে। গতিকে বলক আমি দেৰি নকৰোঁ, গতিকে আমি গৈ থাকোঁ আগলৈকে। বলক মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে চাই থাকক। এইটো টিকেট দিব লাগিব। টিকেট দিলে স্কেন কৰাৰ পিছতে সোমাব পাৰে ইয়াতে, মানে ইকো পাৰ্কত। ইয়াতে চাই পিনে আমি এতিয়া যাম ভিতৰত। ভাল গাড়ী দেখাই আছোঁ, দেখিছেনে পিছফালে গাড়ীখনৰ ষ্টাইল। ইকো পাৰ্ক এখনেই হৈছে ইকো পাৰ্ক। এই ইকো পাৰ্কত মানে দেশ বিদেশৰ যি মানে সৌন্দৰ্য যিখিনি বস্তু আছে, সেই সৌন্দৰ্য বস্তু কিছু ইয়াতে ধুনীয়াকৈ দেখা পোৱা যায়। গতিকে আমি সেই সৌন্দৰ্য কি আছে ইয়াৰ ভিতৰত আৰু কি মানে কি নাই বা কি ধুনীয়া বস্তু আছে, গতিকে বলক আমি গৈ থাকোঁ। মোৰ লগত আছে কংকন। আহি কেনেকুৱা লাগিছে ইয়াতে? বঢ়িয়া, এনেকুৱা ডাঙৰ পাৰ্ক দেখাই নাই। আৰু কথাটো হ'ল কি, আমি টেক্সিত আহিছোঁ। কংকন বৰ্তমান ব্যস্ত হৈ আছে ফটো মাৰাত। একচুৱেলি আপোনালোকক এখন মই পুৰণা ট্ৰেইন দেখাই আছোঁ, মানে ব্ৰিটিছৰ দিনত চলিছিলে এই ট্ৰেইনখন। ওচৰৰ পৰা মই দেখাম বাৰু। একচুৱেলি পাৰ্কখন বহুত ডাঙৰ হয়, দেখিছে নহয়। এৰিয়া বহুত ভিতৰত যাব লগা আছে। আমি মানে ইয়াতে চাইকেলো পায়, চাইকেল লৈ পিনে ঘূৰিব পাৰি। মানে যিহেতু বহুত ডাঙৰ হয় ইকো পাৰ্কখন, তাৰ কাৰণে মানে চাইকেল পায়। ইয়াতে চাইকেল ল'লে প্ৰায় আধা ঘণ্টাতে 150 টকা লাগে ইকো পাৰ্কত। গতিকে আমি খোজকাঢ়ি যাম। চাওঁ যদি টাইম নিবলৈ তেতিয়াহ'লে চাইকেল লৈ যাম। প্ৰথম খোজকাঢ়ি পিনে দেখাব চেষ্টা কৰি আছোঁ। আৰু ইয়াতে ধুনীয়া প্লেচ আছে, যিটো মানে মানুহ ফেমিলি আহিলে দূৰৰ পৰা ইয়াতে বহাৰ সুবিধা খুব ধুনীয়া আছে। টিকেটৰ দাম মাত্ৰ 30 টকা, বেছি নহয়। আপোনালোকে ইমান ধুনীয়া সৌন্দৰ্য জেগা। আৰু যদি আপোনালোকে যদি চাইকেল চলাই ভাবে যে আমি পাৰ্কখন চাইকেল চলাই ঘূৰিম, যিহেতু মানে বৃহৎ এৰিয়া, মানে এটা বহুত ডাঙৰ এৰিয়া। ইয়াতে বৰ্ডিং কৰা হয়। এইটো বৰ্ডিং কৰা হয় ইয়াতে। যিহেতু এই ফুট ব্ৰিজ আছে নহয় জানো, ফুট ব্ৰিজবিলাক এতিয়া বৰ্তমান স্থগিত ৰখা হৈছে। ইয়াতে অফ আছে, বন্ধ কৰি থোৱা হৈছে। বলক আমি আগলৈকে কি আছে চাই মানে গৈ থাকোঁ। গতিকে কংকন, আমি মানে গৈহে আছোঁ দুটাই, আৰু পূৰা খোজকাঢ়ি গৈ আছোঁ। বেগ চেগ আছে, বেগ লৈ আহিছোঁ, আৰু লগতে কেমেৰা চেমেৰা পূৰা লৈ। গতিকে এই পাৰ্কত বনাই আছে। ইয়াতে ফুট ব্ৰিজটো অফ কৰা আছে বৰ্তমান, নহ'লে গ'লোঁ হয় একচুৱেলি ভিতৰত। এতিয়া মই আৰু এটা হেৰি দেখাই আছোঁ, বৰ্ডিং চাইড ইফালে বৰ্ডিং হয়, বেক চাইড বৰ্ডিং হয় ইয়াতে বাট আৰু আছে বহুত জেগা দেখাব লগা আছে এতিয়াও বৰ্তমান। একফালৰ পৰা দেখাই আছোঁ। ইয়াতে আপোনালোকে খোৱা বস্তু লৈ আহিব, ধুনীয়াকৈ বহি পিনে ধুনীয়াকৈ খাব পাৰিব। মানুহবিলাক খাই আছে। এইখনে কলকাতাৰ ইকো পাৰ্ক, আৰু ইয়াৰ মেইন বস্তুবিলাক দেখাই নাই। গতিকে আপোনালোকে চাই থাকক, স্কিপ নকৰিব, খালি শেষলৈকে ভিডিঅ'টো চাই থাকক। আমি বৰ্তমান ডিয়াৰ পাৰ্কত আহি পাইছোঁ। ইয়াতে এটা কথা আছে, ইয়াতে হৰিণা আছে দেই। এই পিকচাৰ ইয়াতে লিখাই আছে। মই
এতিয়া মই দেখাব বিচাৰোঁ যে ইয়াতে মানে কি আছে ইক' পাৰ্ক বুলি ক'লে ইয়াতে সম্পূৰ্ণৰূপে লিখা আছে মই আপোনালোকক ভালকৈ দেখাব মাৰ্কছ গাৰ্ডেন চিলড্ৰেন পাৰ্ক ইক' গাৰ্ড টয়লেট ইছ গেট নং 3 কি আছে চব আছে একচুৱেলি আপোনালোকে চাব পাৰে খুব ধুনীয়াকৈ দিয়া আছে তো এতিয়া হা কিয় মানে এনেকৈ গাড়ী দিও অহা যোৱা কৰিব পাৰে সৰু সৰু গাড়ী চলে ইয়াতে গাড়ী দিয়ে মানে মানুহক ঘূৰোৱা হয় গতিকে আপোনালোকে একো চিন্তা কৰিব নালাগে ইয়াতে চবখিনি ফেচিলিটি দিয়া হৈছে খালি অলপ পইচাটো খৰচা হয় বাৰু সেইটোতো হ'বই আৰু নহয় জানো যিহেতু মোৰ হিচাপত কিন্তু ইমান ডাঙৰ পাৰ্ক এখন 30 টকাতে সম্পূৰ্ণৰূপে চাব পাৰে কিন্তু খুব ভাল লাগিছে আৰু সেই হিচাপত মোৰ হিচাপত বহুত ভাল লাগিছে তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ আহা এবাৰ এতিয়া অৱশেষত মই চেণ্ডেল হাতত লৈছোঁ যিহেতু মানে পূৰা বুন হয় তাৰ কাৰণে খোজকাঢ়িম বুলি ভাবিছোঁ কাৰণ অলপ বুনত খোজকাঢ়িব লাগে মানুহে নহয় জানো সেইকাৰণে চেণ্ডেলযোৰ মই হাততে লৈ খোজকাঢ়ি আছোঁ আমি গৈ আছোঁ যিটো মানে দেশ বিদেশৰ মানে সৌন্দৰ্য ইয়াতে স্থাপন কৰা আছে গতিকে চেণ্ডেলযোৰ পিন্ধি লওঁ ৰ'ব চেণ্ডেলযোৰ পিন্ধি ল'লোঁ বা যেতিয়া বলক গৈ থাকোঁ আইফেল টাৱাৰটো দেখা পাইছোঁ আইফেল টাৱাৰ এইটো আইফেল টাৱাৰটো মই জুম কৰি দিছোঁ এইয়া এইখিনি ঠাইতে আমি কিছুমান প্ৰেক্টিছ কৰিলোঁ যিখিনি জেগা আছে মেইন ভাল চাব লগা ঠাই সেইখিনি বৰ্তমানলৈকে আহি আছে ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে ধুনীয়াকৈ চাই থাকক ধুনীয়া আইফেল টাৱাৰটো ইয়াৰ পৰা ধুনীয়াকৈ দেখাম গৈ আছোঁ আপোনালোকে চাই থাকক আৰু লগতে মোৰ চেনেলটো আপোনালোকৰ যদি চাই ভাল লাগে গতিকে মোৰ চেনেলটো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব বেল আইকনটো দবাই ৰাখিব যিহেতু আপোনালোকলৈ বহুত কষ্ট কৰি আমাৰ অসমবাসীক এই ভিডিঅ'বিলাক যিহেতু মানে কিছুমানে ঘৰৰ ভিতৰত থাকি এইবিলাক মানে চাব নোৱাৰে কিছুমান অসুবিধা আহিব নোৱাৰে যিহেতু তাৰ কাৰণে আমি এইবিলাক ভিডিঅ' বনাই ৰাখোঁ যাতে সিহঁতে ঘৰত থাকি এইবিলাক ভিডিঅ' কৰিব পাৰে গতিকে বলক আমি আগলৈকে গৈ থাকোঁ ইক' পাৰ্কত ইমান ধুনীয়া বস্তু দেখিছেনে আপোনালোকে এই ট্ৰেইন একা আছে গাড়ী চাকা লগা আছে আপোনালোকক মই আইলেণ্ডটো আকৌ দেখাইছোঁ এই যিটো আমি মানে দ্বীপ বুলি কৈছিলোঁ এইটো আইলেণ্ড আৰ্টিফিচিয়েলি আইলেণ্ড যিটো আইলেণ্ডটো বনাই পেলাই ৰখা হৈছে এইটো বনোৱা হয় একচুৱেলি ইয়াতে ব্ৰিজ বনাব নেকি ব্ৰিজ ৰ'ব আইলেণ্ডটোৰ কাৰণে ব্ৰিজ বনাই আছে দেখিছেনে আমি কিবা এটা খোৱা বস্তু লৈ লওঁ ক'ল্ড ড্ৰিংকছ হেৰি ল'ব লাগিব কাৰণ বহুত দূৰ যাব লাগিব তাৰ কাৰণে কখন কি ল'বা ক'ল্ড ড্ৰিংকছ স্লাইচ আৰু ক'ল্ড ড্ৰিংকছ এনেকুৱা ল'ব খোৱা বস্তু বলক গৈ থাকোঁ ভিডিঅ'লৈকে এতিয়া আমি সোমাব বিচাৰিছোঁ জাপানীজ ফৰেষ্ট ইয়াতে কংকন জাপানীজ ফৰেষ্টত গৈ আছোঁ এইটো জাপানীজ ফৰেষ্ট জাপানত যোৱাৰ দৰকাৰে নাই ন জাপানীজ ফৰেষ্টত এতিয়া সোমাম যিহেতু ইয়াৰে বস্তু সৌন্দৰ্য কি আছে ভিতৰত দেখা পাম আমি বৰ্তমান জাপানীজ ফৰেষ্টত মই সোমাই আছোঁ এখানে যিহেতু জাপানত যিহেতু জাপানীজ ইয়াতে দেখা দেখা গৈছে বুদ্ধদেৱ যিটো সৌন্দৰ্য আছে আমি দেখাবৰ কাৰণে আমি ট্ৰাই কৰি আপোনালোকে উপভোগ কৰি থাকোঁ
জাপান কা টেকন'লজি এটা বস্তু ৰৈ গৈছিলে নহয় এই যিখন যে ফ্লেগ যে জাপানিজ ফ্লেগ মানুহ চানুহ মৰিলে তেনেকুৱা হয় মানে মিনি জাপানে আৰু এইখন এখন সৰু মানে জাপান এখনৰ চিটি এতিয়া বৰ্ডিং কৰা হয় এই টাৱাৰটোলৈ আমি গৈ আছোঁ এতিয়া বৰ্তমান আহি বহুত খোজ কৰাৰ পিছত আইফেল টাৱাৰ পালোঁ এইটো হ'ল আইফেল টাৱাৰ খুব ধুনীয়া आईफिल टावर आईफिल में आया है हम लोग आईफिल टावर बस খোজকাঢ়িম আৰু মই এতিয়া ভাবিছোঁ আৰু লৈ লওঁ অলপ আমি জিৰণি লৈ লওঁ এইটো আইফিল টাৱাৰটো দেখিছেনে ষ্টপ আমি খোজকাঢ়ি আছিলোঁ প্ৰায় আমি কেইটা বজাত আহিছোঁ কংকন 3টা বজাত আহিছোঁ ইয়াতে 3টা বজাৰ পৰা বৰ্তমান টাইম কিমান হ'ল 3টা বজা 5:30লৈকে আমি কণ্টিনিউ খোজকাঢ়িয়ে আছোঁ আমি ইজিপ্তৰ পিৰামিড আহি পালোঁ বৰ্তমান 700 পাই গ'লোঁ এতিয়া ব'লক ভিতৰত চাওক আমি ভিতৰলৈ গৈ এতিয়া আকৌ মানে টিকেট কাটিব লাগিব ইয়াৰে ভিতৰত আকৌ টিকেট কাটিব লাগিব আপোনালোকক ইয়াৰে যে কৈছিলোঁ যে 8খন দেশৰ ইয়াতে বিভিন্ন সৌন্দৰ্য দেখা পাব আপোনালোকে গতিকে এতিয়া আমি এছাইড চাই আহিলোঁ কিন্তু এতিয়ালৈকে মানে আৰু এক চাইড আছে ইজিপ্তৰ পিৰামিড আপোনালোকক দেখাম গতিকে এইটো দেখিছে না মনত পৰিছে না মই কাউণ্টাৰটো 6টালৈকে খোলা থাকে এতিয়া 6টা বাজি গ'ল তাৰ কাৰণে দুৰ্ভাগ্যবশতঃ আমি দেখি মানে ভিতৰত যাব নোৱাৰিম চাগে তেওঁ চেষ্টা কৰিম মই বাহিৰৰ পৰা অলপ দেখাইছোঁ পিৰামিডটো আপোনালোকক ইয়াৰ পৰা যিহেতু পিৰামিড দেখাব নোৱাৰিলোঁ তেও আমি ইয়াৰ পৰাই দেখাই আছোঁ আপোনালোকক দুৰ্ভাগ্যবশতঃ আমি সোমাব নোৱাৰিলোঁ যিহেতু আমাৰ টিকেট কাউণ্টাৰ অফ হৈ গ'ল আমি অহালৈকে কিন্তু এতিয়া বৰ্তমান মই কৈ আছোঁ এটা যিচু ফটো আছে এইটো অৰিজিনেলটো ব্ৰাজিলত আছিলে এইটো ব্ৰাজিলৰ হয় অৰিজিনেল ইয়াতে স্থাপন কৰা হৈছে ইয়াতেও যাতে ব্ৰাজিললৈ নোযোৱাকৈ আমি ইয়াতে দৰ্শন কৰিব পাৰোঁ উপভোগ কৰিব পাৰোঁ দেখিছে না তাজমহলটো আপোনালোকক দেখাইছোঁ ওচৰৰ পৰা তাজমহল দেখা পাইছেনে তাজমহল কলকাতাত আহি আপোনালোকে তাজমহল চাব পাৰিব নহয় জানো আৰু আপোনালোকক মই ইজিপ্তৰ পিৰামিড দেখাইছোঁ আৰু 7 উইণ্ডাৰটো সিফালে আছে 7 উইণ্ডাৰটো মই দেখাবৰ কাৰণে চেষ্টা কৰিম সিফালেদি গৈ পিনে এইটো তাজমহলটো দেখিছে নহয় জানো তাজমহলটো দেখিব পাৰিছে আৰু আপোনালোকে দেখিছে ন ইজিপ্তৰ মূৰ্তিবিলাক কেনেকৈ ৰখা হৈছে এইবিলাক ইজিপ্তৰ হয় চব আপোনালোকেতো জানেই ইজিপ্তৰ গতিকে দেশ বিদেশত ঘূৰিব নালাগে নিজৰ দেশতে আছে আপোনালোকে চাই যাওক ভালকৈ আৰু লগতে শেষলৈ চাই থাকক কি আছে ইয়াৰ বিষয়ে বাহিৰৰ পৰা আমি দেখাই আছোঁ গতিকে দেখাবৰ কাৰণে চেষ্টা কৰিম বহুত বেছিভাৱে ইমান ধুনীয়া এইখনে গেট হয় বৰ্তমান আমি গেটতে খাৰা আছোঁ বৰ্তমান কাউণ্টাৰ বন্ধ হৈছে যিহেতু আমি ভিতৰলৈকে ওলাই আহিলোঁ কাৰণ যিহেতু আমি ভিতৰখন চালোঁৱে প্ৰায় যিহেতু মেইন বাহিৰৰ পৰাই আপোনালোকক দেখালোঁ লগতে বন্ধুসকল মোৰ আসাম ব্লগ চেনেলটোক যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব বেল আইকনটো দবাই ৰাখিব যিহেতু মোৰ আসাম ব্লগ চেনেলটো নতুনকৈ খোলা হৈছে গতিকে আপোনালোকে অলপ ছাপোৰ্ট কৰিব আপোনালোকৰ সঁহাৰি পালে আকৌ আগুৱাই যাব পাৰিম খুব ধুনীয়া ধুনীয়া জাগা দেখাবৰ কাৰণে উপভোগ কৰাৰ কাৰণে ট্ৰাই কৰিম
বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকত নেলাগে আহিবলে সপোনত অহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে এটি বেলি ফুটে কানে কানে মোক ক'লে তুমি মই একেটি পুৱাৰে সেই বেলি ফুটে উৰে নিশা মোক আহি জোকালে জুৰুলা কৰিলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকত নেলাগে আহিবলে সপোনত অহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে আজি কাশি জোনে গুপুতে আহি মোক চুলে এন্ধাৰত টোপনি ভাঙিলে তৰা ফুলা ৰাতি তোমাক বাচি বাচি ক'লে তুমি নাই ক'তো নাই নোহোৱাৰে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকত নেলাগে আহিবলে সপোনত অহা এবাৰ কাষৰলে হেই বহুত সময় হ'ল ব'লা যাওঁ জোনাকী কোৱা না কি নাম ৰাখিবা ল'ৰা হ'লে জোনাক আৰু ছোৱালী হ'লে জোনাকী তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে
শেষ শেষ বুলিলে ভালপোৱা জানো শেষ হৈ যায় তুমি নাই একো নাই তথাপি তুমি বুলিলে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে